हेलो गाइस मैं प्रदर्श चैनल का होस्ट और आज এনেকুৱাকে ভিডিঅ' আনিছো ন আপোনালোকলৈ তোমালোকলৈ হাই এইটো লাইক কমেন্ট শেয়াৰ প্লিজ কৰি দিব ভিডিঅ'টো চোৱাৰ আগতে সো কৰি দিব মানে ভিডিঅ'টো অলপ জমনি হ'ব চাবলৈ ভাল লাগিব চাবলৈ কাৰণ আমি মন্দিৰত গৈ আছো আপোনালোকৰ বিহু কেনেকুৱা গ'ল সেইটো কথা নাজানো কিন্তু আমাৰ বিহু কিন্তু ফাটাফাটি যাব কিন্তু আমি ফাটাফাটি যাবলৈ দিম আমি কৰিম মই ইনভাইট কৰা লগৰখিনি নাই অহা বিহু খাবলৈ মানে বিহু খাবলৈ সো নাই ইনভাইট কৰিছিল ন সো ই খং পাই গৈছে আমাৰ তাত বিহু খাবলৈ আমাৰ তাত নহয় এইখন গাঁৱৰে হয় কোৱাত থাকেগে বৰ্তমান সো আমি মন্দিৰ গৈ আছো সো বলো গাইজ ভিডিঅ'টো আৰম্ভ কৰো চিকটো মিলাছো মন্দিৰলৈ যাম বে সো ইয়াৰ আপুনি গম পাই কেনেকুৱা লোৱা প্ৰতিটো ভিডিঅ'ত মই দেখাওঁ যি কথা পাতি থাকে ব্লগত যাব মই দেখাই নাই দেই ৰ'দ চাটো পৰি আছে ন ইয়াত এই হ'ব এইটো আজি ধুনীয়া লাগিছে যদি মোৰ যদি ছাবস্ক্ৰাইবাৰ কোনোবা চলি আছে ন ছিংগল যদি আছে তাকে আপুনি চান্সটো মাৰি চাব পাৰে মানে তই অলপ হেৰি টাইপতো পানী টাইপতো চ' আমি গৈ আছো মন্দিৰলৈ পানী আৰু আলু বৰ্তমান পাইছোৱে আৰু হাই কৰি দিয়ক বৰ্তমান ধানগড়ত নোহোৱাৰ কাৰণে মানে ভূঞাত চুয়াত ধুব লাগে আৰু পানী চানী মাৰিবলৈ মই কৈছোঁ চ' পানীটো মাৰি লওঁ দেখাইছোঁ একেলগে লমা ৰ'ব আহি লওক ল হ'ব নহয় কি চিন্তা কৰিছ তো ইয় গাইছ মই ঘৰ পাই গ'লোঁ মানে বিহু চিহু শেষ হৈ গ'ল আৰু ঘৰলৈ গুচি আহিলোঁ যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত নতুন আহিছে সেইটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে বেল আইকন দবাই নটিফিকেশ্যন অল কৰিব যে নতুন নতুন ভিডিঅ' আপলোড কৰোঁ এতিয়া আপোনালোকে তোমালোকে পাবা চ' টাটা বাই বাই